Thank you. ৰাইজে নখ জোকাৰিলে নৈ বৈ যায় আৰু এইটো কথা সত্য প্ৰমাণ হ'ল। আমি অনলাইন অফলাইন আজি বহুত কষ্ট কৰি ইমান দিন ফাণ্ডৰেইজ কৰি আছিলোঁ আৰু সেইখিনিৰ আমি সফলতা হৈ আজি শিৱসাগৰ যাব ওলাইছোঁ। হৈ আছোঁ শিৱসাগৰ এতিয়া ৰিলিফ দিব, কিন্তু তাই যাব নোৱাৰে। কোৱা কেলৈ যাব নোৱাৰা? বিকজ মই ছুটি নাপালোঁ। বজোৱা বলা নিজৰ ফাউণ্ডেশ্যনৰ পৰা যাব নাপাওঁ, কিন্তু হেল্থ কেম্পত লৈ যাব মোক। বিধৱাৰ নিচিনা হৈ গ'ল। মানে ইয়াৰ মই কান্দি আছোঁ গাইজ, যাব নোপোৱা দুখ। কিবা ক'বা? So excited. এই দুখী আত্মা। আমাৰ এটা সৰু ফাউণ্ডেশ্যন আছে, ফাউণ্ডেশ্যনটোৰ নাম হৈছে কুকৰিজ ফাউণ্ডেশ্যন আৰু আমি আমাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি আজি শিৱসাগৰ গৈ আছোঁ। গাইজ মন্ত্ৰ মাতিছোঁ, মানে আমি ওলামগৈ সেইকাৰণে। জয় জুবিন দা। সেইটোতো হয়, আমি ফাৰ্ষ্ট জুবিন দাৰ যিহেতু এই গোটেই প্ৰগ্ৰেমটো বা এই গোটেই ৰিলিফ ফাণ্ডটো আমি ডেডিকেট কৰিছোঁ আমাৰ সকলোৰে মৰমৰ জুবিন দালৈ, আৰু আজি সেইটো কাৰণে আমি গুৱাহাটীৰ পৰা শিৱসাগৰ গৈ থাকোঁতে জুবিন ক্ষেত্ৰত সোমাম বুলি ভাবিছোঁ। তো এতিয়া আমি গৈ আছোঁ জুবিন ক্ষেত্ৰলৈ। জুবিন দা যে এতিয়া আমাৰ মাজত নাই, এই ঠাইখিনিলৈ আহি বেছি অনুভৱটো হয়। আৰু নাজানো কেলৈ এই ঠাইখিনিত খোজ দিয়াৰ পিছত যে এটা কিবা বেলেগ ধৰণৰ এটা শান্তি পাইছোঁ। ৰাতিও বহুত হৈছে, মানুহ নাছিলে, আমি বহুত ভাল টাইমতে যোৱা বুলি ক'ব লাগিব। চাৰিওপিনে মানুহ যিখিনি আছিলে তথাপিও হাল্লা নাই, কিন্তু সকলো পিনে জুবিনদাৰ ইমান ডাঙৰ ডাঙৰ কাটআউটছবোৰ দেখি পিনে এনেকুৱা লাগিলে ক'ৰবাত ন ক'ৰবাত জুবিনদা ইয়াতেই আছে। আৰু সকলোতকৈ ভাল লাগিল যে ইয়াতে সৰু সৰু দুটা মানে এটা মেকুৰী আৰু এটা কুকুৰ আছিলে, ইমানেই ফ্ৰেণ্ডলি। তাহাঁতক দেখি মই বাকী বস্তু এক্সপ্ল'ৰ কৰিব পাহৰিয়ে গ'লোঁ, তাহাঁতৰ লগতে খেলি থাকিলোঁ, মানে ইমানেই মৰম লগা। জুবিন ক্ষেত্ৰৰ পৰাতো যাব মনেই নাছিলে, কিন্তু আমি এৰি আহিবলগীয়া হ'ল যিহেতু ৰাস্তাত বৰষুণো দিছে আৰু আমি বহুত দূৰ যাব লাগিব। আৰু এনেকৈ গৈ থাকোঁতে আমাৰ লগত এটা ঘটনাই ঘটিল বুলি ক'ব পাৰি। এই ঘোঁৰাটো দেখিছেনে, ছাইডত এটা মন্দিৰ আছে আৰু মন্দিৰটোৰ পৰা ঘোঁৰাটো ওলাই আহিছিলে। কথা এটা আছে নহয়, আপুনি ভাল কৰ্ম কৰিবলৈ গ'লে আপোনাৰ লগত সদায় ভালেই হয়। মোৰ ছাইডৰ দৰ্জাখন কেনেকৈ নাজানো খুলি থোৱা আছিলে আৰু আমিও গম পোৱা নাই। চাউণ্ড এটা কৈ আছিলে, কিন্তু ৰাস্তাত কোনোবাই কৈও গ'ল। তাৰপিছত এই যেতিয়া আমি গাড়ীখন ৰখাব লৈছোঁ, ঘোঁৰাটো সন্মুখৰ পৰা আহিছে। ছাইডত এটা মন্দিৰ আছিলে আৰু সি ৰাস্তাৰ পিনে গুচি গ'ল। ভিডিঅ'টো কৰোঁ বুলিও কৰা হোৱা নাছিলে, মানে চাগে কেমেৰাটো অন হৈ আছিলে নেকি। আৰু থেংক ইউৱে কৈছোঁ আৰু ভগৱানক যে বাপৰে ইমান ডাঙৰ এটা ইয়াৰ পৰা বচাই দিলে। আৰু ইমান টোপনি, কিন্তু চকুটো মেলি আছিলোঁ আৰু কাৰণ ড্ৰাইভাৰটোৱে আৰু আমি সকলোৱে শুই গ'লে তেখেতৰ গা মন চন বেয়া লাগি যাব ন। তো এনেকৈ আৰু গৈ আছোঁ আৰু তাৰপিছত ৰাস্তাত ৰৈ পিনে আমি অকণমান কিবা খালোঁ। চবেই ভাত খালে, মই আৰু মোৰ ৰুমমেটে ৰুটিয়ে খালোঁ, কাৰণ মই ভাত খাব নোৱাৰোঁ, কাৰণ বহুত ৰাতি হৈ গৈছিলে, দুটামান বাজি গৈছে মানে। তাত অকণমান টাইম হোল্ড কৰি আমি আকৌ যাব লৈছোঁ ৰাস্তাত। এতিয়া আমি কাজিৰঙা পালোঁ, এইখিনি কাজিৰঙাৰ ভিতৰৰে ৰাস্তা। আৰু এইটো হৈছে হালদিবাৰীৰ ফেমাছ মন্দিৰ। আমিও গাড়ীখন অকণমান সময় ৰখাই দিছিলোঁ, কিন্তু আমি নামি যোৱা নাই, কাৰণ আমাৰ একচুৱেলি টাইম ইমান নাছিলে আৰু ৰাতিও হৈছে ন, ইমান গাড়ী আহি আছে। কিন্তু এইটো মন্দিৰ বহুত ফেমাছো আৰু বহুত বেছি মানুহে মানেও আৰু মন্দিৰটো। নুমলীগড়ত অকণমান ৰাতিপুৱা গৈ পাই পিনে হোল্ড কৰিলে, তেতিয়া চাগে 4টামান বাজিছিলে। টাইমটো চোৱা নহ'ল, সকলোৱে অলপ ৰ'লে। তাৰপিছত আৰু তাৰে আধা কিলোমিটাৰমান আগত গৈ আমি সকলোৱে ফ্ৰেছ হ'বৰ কাৰণে ৰৈছিলোঁ। আৰু বেছি টাইম নহয়, তাৰ পৰা আধা কিলোমিটাৰ 1 কিলোমিটাৰমান হ'ব। ৰাতিপুৱা আমি কি পালোঁ? নুমলীগড়, নুনমাটি বোলে, বাপৰে। আকাশখন চাওক, বৰষুণ অন্দা হৈয়ে কিন্তু সন্মুখৰ খিনিয়ে ভাল লগা নাই, ইমান মানে বেয়া কচৰা পেলাইছে। দোস্ত এতিয়া আমি পাইছোঁ নুমলীগড়। এয়া মেকআপ ছেশ্যন চলি আছে। এনেকৈ
मुझे एकाखुरे क्यों किया हर घर में स्टार আৰু কিমান দেৰি হ'ল এই পিছফালে এক্সাৰচাইজ চলি আছে তেল ডিপুৰ চাইডত আমি এতিয়া নুমলীগড় তেল ডিপু এটাত আছোঁ গৈ পাম আৰু অলপ পিছত চাগে পৰিৱেশ চাওক ল'ৰাকেইটা আকৌ এবাৰ সেই আগত ৰোৱা ঠাইলৈ গ'ল কাৰণ তাত 500 নে কি পইচা এটা তাহাঁতৰ পৰিছিলে পালে ভগৱানৰ কৃপাত নিৰ্দিষ্ট শিলচৰ জেগাত গৈ আছোঁ এতিয়া বতৰ চাওক বতৰ অৱস্থাই আমি মানে এনেই অলপ ছাইডৰ জেগাবোৰ চালোঁ আৰু ইমান ধুনীয়া লাগিছে ৱেডাৰটো চাওক কি ধুনীয়া ৰাস্তাৰ মাজত এতিয়া চাব ইমানে বান্দৰ অ' মাই গড পুৰা তলি আহিছে নামি পিনি বাচ্চা অকণমান হোল্ড কৰি চাহ একাপ খালোঁ সকলোৱে টোপনিও লাগি আছিলে ন উপায় নাই আৰু মানে এইখিনি সেইটোৱে প্লেচ মাজতে যে বহুত ডাঙৰ এখন বাছৰ এক্সিডেণ্ট হৈছিলে এই ছাইডৰ পিনে থোৱা আছে বাছখন বহুত ডাঙৰ এক্সিডেণ্ট হৈছিলে বাছখন বহুত মানুহ মৰিছিলে ৰাস্তা বন্ধই আছিলে বেছিভাগ আৰু আমি গাড়ী ঘূৰাব লগা হৈ গ'ল মানুহবোৰ চব ওপৰতে আছে এতিয়াও শিৱসাগৰ মেইন টাউন বাবু দা বেগত চচোন মোৰ মাস্ক আছে না মাস্কটো ক'ত দিছিল ইমান বেয়া গোন্ধ আপোনালোকে যাতে মাস্ক লৈ আহে মাস্ক প্লিজ কেৰি মাস্ক ইমানে বেছি গোন্ধ শিৱসাগৰ মেইন টাউনতে এতিয়াও মানে আমি এটা জেগাৰে পাৰ হৈ আহিছোঁ ইমানে গোন্ধ আমি চবেই মাছ পানী গৈছে শিৱসাগৰৰ মেইন টাউনে মেইন টাউন কেৰি মাস্ক এণ্ড গ্লাভছ উইথ ইউ বহুত বেছি এক্সট্ৰিম স্মেল মানে ইয়াতে চব পিনে আমিতো টাউনতে আছোঁ এতিয়াও গৈয়ে পোৱা নাই বৰষুণ আৰু বৰষুণ চাওঁ নন ষ্টপ বৰষুণ হৈ আছে নুমলীগড়ৰ পৰা শিৱসাগৰলৈকে ইয়াত যদি এনেকৈ বৰষুণ দি থাকে পানী কেনেকৈ কমিব সম্ভৱেই নহয় গ্ৰাউণ্ড ৰিয়েলিটি মই দেখুৱাই আছোঁ এয়া চাওক পানী বহুতে কৈ আছে পানী কমিছে কিবা হৈছে এয়া চাওক পানী মেইন সেয়াত আৰু পানী চাওক
আৰু বেছিভাগ ৰোড বন্ধ কৰি দিছে এইবিলাক পানী মোৰ ঘৰৰ সন্মুখত এতিয়াও এনেকুৱা পৰিস্থিতিয়ে হৈ আছে ৰাস্তা চাওক চব গাত এতিয়াও মানুহৰ ঘৰৰ সন্মুখত পানী কমা নাই কোনো কথা কাৰণ কণ্টিনিউৱাছলি যিহেতু বৰষুণ হৈ আছে তো পানীটো ক'তো যোৱা নাই এই এনেকৈ চব ঘৰৰ বস্তুবোৰ মানুহবোৰে বাহিৰতেই থৈ দিছে চব এই চাওক দেখিছে বহুতে কৈ আছে পানী কমিছে পানী কমিছে চাগে কিন্তু বৰষুণ নন ষ্টপ যিহেতু বৰষুণ হৈ আছে আকৌ পানী বাঢ়ি যায় ন এয়া চাওক আৰু ইয়াত যিখিনি টাউন এৰিয়া সেইখিনি মানে বেছি গেলি গৈছে কাৰণ জাবৰ জোঁথৰখিনিও তাতে আছে পানী কোনো পিনে ওলাব পৰা নাই আৰু মেইন কথাটো হৈছে নন ষ্টপ বৰষুণ দি থাকে তো পানী ক'ত ওলাই যাব এইবিলাক মানুহৰ ঘৰৰ বস্তু কৃষ্ণ আমি এতিয়া কাৰেণ্টলি ষ্টেচন চাৰিআলিত আছোঁ আৰু তাতে ইমানেই পানী মানে মানুহৰ ঘৰৰ সন্মুখত কিবাৰ সন্মুখত বেছি বৰষুণত এই মানুহৰ ঘৰৰ অৱস্থা পানী ৰাস্তাত পানী ইমান এতিয়া মানুহৰ ঘৰৰ পৰা অহা ৰাস্তাৰ এই অৱস্থা এয়া পানী আৰু অকণমান গ'লে মানুহৰ ঘৰত সোমাব আৰু পানী বেছি দেৰি নাই আৰু এখন হাতেৰে ছাতি এখন হাতেৰে গাড়ী চলাইছে লেতেৰা হৈছে চব পিনে কৃষ্ণ এতিয়া আমাৰ ৰজাসকলে এইবিলাকতো ৰাস্তা বানপানী য'ত মেইন হৈ আছে য'ত আমি যাওঁ তাত দেখুৱাই আছোঁ এইবিলাকতো আৰু উপায় নাই আৰু এইবিলাক এতিয়া আমি নাজিৰা পাম আৰু মানে পালোৱে নাজিৰা তো ইয়াতে যদি এনেকৈ বৰষুণ হৈ থাকে তো আকৌ পানী হোৱা বহুত মানে চান্স হৈ যাব মানে পানী নহ'লেও এটলিষ্ট জেগাবোৰ শুকুৱাওঁতে বহুত প্ৰব্লেম হ'ব এনি টাইম পানী চব নন ষ্টপ বৰষুণ হৈ আছে মানুহ মৰিগাঁৱৰ পৰা মানে ক'ৰবাত অকণে কমিছে বাকী পানী হৈয়ে আছে মানে এনি টাইম বৰষুণ এই ব্লগটো দুটা পাৰ্টত ভগাব লগা হ'ল কাৰণ বহুত দীঘল হৈ গৈছে ভিডিঅ'টো আৰু নেক্সট পাৰ্টত আমি দেখুৱাম আমি ক'ত গ'লোঁ ক'ত ৰিলিফ দিলোঁ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব